অসম্ভৱক সম্ভৱ কৰা এজন সাধাৰণ লোকৰ অসাধাৰণ কাহিনী দেখি বিদেশী মিডিয়াত প্ৰশংসাৰে উপচি পৰিছে তেখেতে ৮ বছৰৰ কষ্টৰ অন্তত পঞ্চম শ্ৰেণী উত্তীৰ্ণ মোবাইল দোকানী নিজে নিৰ্মাণ কৰি উলিয়ালে এখন বিমান সফলতা ইমান সহজ নহয় সফলতাৰ বাবে কঠোৰ পৰিশ্ৰমৰ লগতে উচ্চাকাংক্ষা আৰু অদম্য দৃঢ়তাৰ প্ৰয়োজন কামৰ প্ৰতি প্ৰেম আৰু নিষ্ঠা বজাই ৰাখিলে সফলতা এদিন আহিবই আজি আমি আপোনালোকক কম এজন ব্যক্তিৰ কথা যিয়ে এটা অসম্ভৱ কাম কৰি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ পৰা আৰম্ভ কৰি বিদেশী সংবাদ মাধ্যমলৈকে তেওঁ প্ৰশংসাৰে ভৰি পৰিছে কেতিয়াও উৰাজাহাজত উঠি নোপোৱা এজন লোকৰ উৰাজাহাজ চলোৱাৰ চখ এটা সাধাৰণ বাজিত কথা দি ৰাজস্থানৰ এজন মোবাইল দোকানীয়ে শেষত নিজে নিৰ্মাণ কৰি উলিয়ালে এখন বিমান কিন্তু কিমান মানুহে বিমান বনাব বিচাৰে আকৌ যদি সেইখনত তেওঁৰ অভিযান্ত্ৰিক ডিগ্ৰী নাই তেন্তে এইবোৰ কথা চিন্তা কৰি লাভ নাই কিন্তু এইজন যুৱকে কোনো অভিযান্ত্ৰিক ডিগ্ৰীৰ কথা চিন্তা নকৰি ৮ বছৰ ধৰি এটা নেৰেনেপেৰা চিন্তা অব্যাহত ৰাখিলে হয় এই কাম এতিয়া দেশৰ শীৰ্ষ বিজ্ঞানীসকলৰ বাবে সম্ভৱ নহয় কিন্তু এজন সাধাৰণ দোকানীয়ে অসম্ভৱ সাধন কৰিছে আজি আমাৰ প্ৰতিবেদন আচৰিত ধৰণে প্ৰতিভাশালী বিমান নিৰ্মাতা বছৰ'ৰ বিষয়ে সৰুৰে পৰা কণমানি বছৰ'ঙে আকাশত বিমান উৰিলে চাই আছিল এটা সময়ত সন্মুখৰ পৰা বিমানখন দেখাৰ আশাত জয়পুৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ পালেহি কিন্তু নিৰাপত্তাৰক্ষীয়ে তেওঁক তাত সোমাবলৈ নিদিলে আৰু সেইটোৱে তেওঁক জেদি কৰি তুলিলে তেওঁ বাজি মাৰিলে যে মৃত্যুৰ আগতে তেওঁ নিজাকৈ বিমান নিৰ্মাণ কৰিব আৰু সিদিনাৰ পৰাই তেওঁ কঠোৰ পৰিশ্ৰমত আবদ্ধ হৈ পৰিল আৰু অৱশেষত তেওঁ ৮ বছৰৰ অন্তত দুজনীয়া বিমানখন উৰুৱাই দেখুৱাই দিলে জানিব পৰা মতে বছৰ'ঙে নিজাকৈ বিমান বনাবলৈ ৮ বছৰ সময় লাগিছিল বছৰ'ৰ স্বনিৰ্মিত বিমানে ঘণ্টাত ১৮০ কিলোমিটাৰ বেগত উৰণ কৰিব পাৰে আশ্চৰ্যজনকভাৱে ব্ৰিজমোহন ওৰফে বছৰ'ৰ বয়স মাত্ৰ ২৫ বছৰ প্ৰায় ১৫ লাখ টকা ব্যয় কৰি নিজাকৈ নিৰ্মাণ কৰিছিল এইখন বিমান ১০-১২জন লোকেও তেওঁক এই কামত আৰ্থিকভাৱে সহায় কৰিছিল বছৰ'ং পেছাত এজন মোবাইল দোকানী বিমানৰ ইঞ্জিন হিচাপে ব্যৱহাৰ কৰিছিল মাৰুতি ৱেগানাৰ গাড়ীৰ ইঞ্জিন এই বিমানখনে ৪৫ কিলোমিটাৰ ইন্ধনৰ টেংক লৈ ১৫০ কিলোমিটাৰ পৰ্যন্ত উৰণ কৰিব পাৰে এই ঘটনাৰ পিছতে বছৰ'ঙক সহায় কৰিবলৈ আগবাঢ়ি আহিছে দেশৰ নাম জ্বলা কোটিপতি উদ্যোগীসকল